হল হন্তলি বজাৰৰ পৰা যিটো ঈদগাৰ পৰা যিটো কেঁচা ৰাস্তাটো আহিছে আপোনাৰ উত্তৰ পিনে যে উত্তৰ মাহাতলি বুলি কয় এই উত্তৰ মাহাতলিৰ যিটো কেঁচা ৰাস্তাটো চাওক এইটো হ'ল কেঁচা ৰাস্তা এই কেঁচা ৰাস্তাটোৰ মাজত চাওক এনেকুৱা পৰিস্থিতি এইটো হ'ল পুখুৰীৰ নিচিনা হৈছে এটা ৰাস্তা কেঁচা ৰাস্তা ইয়াৰ মানুহৰ খোজকাঢ়ি যাওঁতে বৰষুণ হ'লে ইয়াৰ পৰা খোজকাঢ়ি যোৱাটো এনেকুৱা অসুবিধা হৈছে মই ইয়াৰ মানুহক মই এইটো ৰাস্তাটো নমাই দিম কেইটামান ল'ৰা নমাই দিম এটা হাত তোমালোকে এইটো ৰাস্তাটো কিমানখিনি এইটো হ'ল কিমান প্ৰযোজ্য যোৱা অহা কিমান প্ৰযোজ্য হয় এইখিনি মই দেখাই আছোঁ তোমালোকে অলপ চাওঁচোন এইটো ৰাস্তা এই ৰাস্তাটো প্ৰায় 1 কিলোমিটাৰ এনেকুৱা কেঁচা ৰাস্তা চাওক এইটো হ'ল ৰাস্তা কেঁচা ৰাস্তাটো ইয়াৰ মানুহে দুখীয়া মানুহৰ অৱস্থা এনেকুৱাই হয় দুখীয়া ধনী মানুহ ধনীৰ শ্ৰেণীতেই ৰাস্তা তেওঁলোকে পকী ৰাস্তাত চলাফৰা কৰে কিন্তু দুখীয়াৰ দুখ কোনেও নুবুজে এইটো হ'ল আমাৰ হন্তলি বজাৰৰ পৰা যিটো আমাৰ উত্তৰ পিনে যিটো ব্ৰহ্মপুত্ৰ নদীৰ পিনে যিটো কেঁচা ৰাস্তা হৈছে এই কেঁচা ৰাস্তাটো এই এনেকুৱা পৰিস্থিতি এই ৰাস্তাটো প্ৰত্যক্ষভাৱে মই পোনপটীয়া দেখুৱাৰ কাৰণে চেষ্টা কৰিম মই এইপিনে চাম এইপিনে মই লেফ্ট ছাইডতে দেখাই আছোঁ চাওঁ ৰাস্তাটো কেনেকুৱা এয়া হ'ল চাওক এই ৰাস্তাটো কেঁচা ৰাস্তাটো এনেকুৱা মানুহ কেনেকৈ যাব এই কেঁচা ৰাস্তা মই এই অনুৰোধ কৰোঁ যে এই আমাৰ ইয়াৰ স্থানীয় মানুহে বা স্থানীয় এমএলএ দিয়ে আছে এই ৰাস্তাৰ কাৰণে সুব্যৱস্থা কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ চাওক এই ৰাস্তাতে গাড়ী মটৰ মানুহ বা স্কুলৰ ল'ৰা ছোৱালী যোৱাৰ কাৰণে প্ৰযোজ্য নহয় মই অতি অনুৰোধ কৰোঁ এই ৰাস্তাটো যাতে অতি সোনকালে পকী কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ মই প্ৰত্যক্ষভাৱে ৰাইট ছাইডত আৰু লেফ্ট ছাইডত মই ৰাস্তাটো দেখুৱাৰ কাৰণে মই আগবাঢ়ি যাম কিমানখিনি বেয়া মই প্ৰত্যক্ষভাৱে দেখুৱাৰ কাৰণে চেষ্টা কৰিম ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ হ'ব ৰাস্তাটো কেঁচা ৰাস্তাটো মানুহে খোজকাঢ়ি যোৱাটো মই এই ইয়াৰ স্থানীয় মানুহৰ লগত মই কথা পাতিম ইয়াৰ পৰা যে মাহাতলি যিটো ৰাস্তা এইটো কেঁচা ৰাস্তা উত্তৰ মাহাতলি যিটো ৰাস্তা তুমি কেমেৰা আহক এই ৰাস্তাটো কিমান প্ৰযোজ্য এটা বাইক আহিছে কেমেৰাটো আগবাঢ়ি আহক আগবাঢ়ি এতিয়া মানুহে খোজকাঢ়িব কেনেকুৱা সেইটো পৰিস্থিতি দেখাই আছে আমাৰ স্থানীয় লোকৰ লগত মই কথা পাতিম স্থানীয় লোকৰ লগত মই কথা পাতিম চাওক ইয়াৰ পৰা হন্তলি যিটো ৰাস্তা উত্তৰ মাহাতলিত আছে এই ৰাস্তা স্কুলৰ ল'ৰা ছোৱালী যেতিয়া বৰষুণ হয় স্কুলৰ ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে সেনেকুৱা প্ৰযোজ্য হয় আপোনালোকে চাওক ইয়াতে এটা স্কুল আছে মাদ্ৰাছা বানাত মাদ্ৰাছা উত্তৰফালে একেবাৰে ব্ৰহ্মপুত্ৰ নদীলৈকে ৰাস্তা কিন্তু এনেকুৱা অসুবিধা আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়াতে মানুহ যাব পাৰে নেকি ল'ৰা ছোৱালীবিলাক স্কুলত কেনেকৈ যাব লিখা পঢ়া কেনেকৈ হ'ব এতিয়া অসম চৰকাৰে তাৰমানে সবকা সাথ সবকা বিকাশ বুলি যিটো আলোচনা কৰি আছে যিটো আমি শুনা পাই আছোঁ আৰু সেই তাৰ প্ৰতিশ্ৰুতিটো আমাৰ ইফালে আহিলেই আপোনালোকে গম পাব যে আমাৰ এই অঞ্চলৰ মানুহখিনি বজাৰলৈ কেনেকৈ যায় চাইকেল লৈ জানো কেনেকৈ যায় ইয়াতে এটা গাড়ী পাৰ হ'ল ইতিমধ্যে আপোনালোকে চালে কিমান অসুবিধা মানুহে টানি এই গাড়ীখন পাৰ কৰিবলগীয়া হৈছে একেবাৰে প্ৰায় 4-5 কিলোমিটাৰ মান একেবাৰে ব্ৰহ্মপুত্ৰ নদীলৈকে এই ৰাস্তাখন বেয়া তাতে আমি এই স্থানীয় এমএল আছে যিটো আমাৰ নন্দিতা বাইদেউ আছে আপোনাৰ তাক কি কয় আমি অনুৰোধ জনাইছোঁ অতি সোনকালে এই মানুহখিনিৰ দুৰ্দশা বুজি এজন জনপ্ৰতিনিধি হিচাপে আমাৰ এই কামখিনি ৰাস্তাৰ কামখিনি কৰি আমাৰ এই ৰাইজৰ বৃহৎ উপকাৰ কৰিব লাগে কণ ল'ৰা ছোৱালী যাতে সুকলমে স্কুলত যাব পাৰে তাৰে ব্যৱস্থা কৰি দিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু আটাইতকৈ বেছি ল'ৰা ছোৱালী এফালে যায় সেইটো ক'লে মই এই ৰাইজৰ লগত মই কথা পাতিলোঁ এই ভিডিঅ'টো আমাৰ স্থানীয় লোকে চাই মই প্ৰত্যেকটো মানুহে যেন এই ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যাতে আমাৰ এই স্থানীয় লোকৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে স্কুলত যোৱাৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে যেনে আমাৰ বকম সমষ্টি বিধায়িকা নন্দিতা ডাঙৰীয়াক মই অনুৰোধ কৰিলোঁ যাতে আমাৰ এই দুখীয়া শ্ৰেণীৰ মানুহক যাতে এই স্কুলত যোৱাৰ কাৰণে স্কুলত যেতিয়া বৰষুণ হয় এইটো ৰাস্তাতে তেওঁলোকে স্কুলত যোৱাৰ কাৰণে সিমান প্ৰযোজ্য নহয় যাতে অতি সোনকালে স্কুলত অহা যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে